অসমৰ চাহ জনগোষ্ঠীৰ ৩৭টা উপজাতিক অবিচি মৰ্যাদা দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল, কিন্তু দেখা গৈছে অফিচিয়েল ক্ষেত্ৰত কামখিনি আগবঢ়া নাই। কি হ'ব বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ? কলেজত নাম ভৰ্তিৰ বাবে জাতিৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰা হৈছে। সঁচাকৈ চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ সুবিধা পাবনে, নে জাতিৰ প্ৰমাণ পত্ৰৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব? আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা আৰু আপোনালোকে চাই আদিবাসী অফিচিয়েল অসম। অসমৰ চাহ জনগোষ্ঠীৰ ৩৭টা উপগোষ্ঠীক অবিচি মৰ্যাদা প্ৰদান কৰাৰ বিষয়টো বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত বিষয় হৈ পৰিছে। চৰকাৰে এই ঘোষণা কৰাৰ পাছত বহু আশা জাগিছিল, বিশেষকৈ ছাত্ৰ ছাত্ৰী, চাকৰি প্ৰত্যাশী আৰু পিছপৰা পৰিয়ালসমূহৰ মাজত। কিন্তু বাস্তৱ ক্ষেত্ৰত এই সিদ্ধান্ত সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই বুলি বহুতে অনুভৱ কৰিছে। ফলত এটা ডাঙৰ প্ৰশ্ন উঠিছে, এইটো সঁচাকৈ উন্নয়নৰ বাবে নে নিৰ্বাচনী ৰাজনীতিৰ অংশ? অসমৰ চাহ জনগোষ্ঠী মূলতঃ ব্ৰিটিছ যুগত অনা আদিবাসী লোকসকলৰ বংশধৰ। আজিও এই সমাজৰ বহু অংশক দৰিদ্ৰতা, কম শিক্ষাৰ সুযোগ আৰু সীমিত অৰ্থনৈতিক সুবিধাৰ মাজেৰে জীৱন কটাইছে। অবিচি মৰ্যাদা পালে তেওঁলোকে শিক্ষাৰ সংৰক্ষণ, চাকৰিত সুবিধা আৰু সামাজিক উন্নয়নৰ সুযোগ পাব বুলি তেওঁলোকে আশা কৰিছিল। চৰকাৰে ৩৭টা উপগোষ্ঠীক অবিচি মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছিল। এইটো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত বেছি চৰ্চিত হৈছিল। কিন্তু ঘোষণা আৰু বাস্তৱ প্ৰয়োগৰ মাজত ডাঙৰ ব্যৱধান দেখা গৈছে। অবিচি মৰ্যাদা দিয়া মানে কেৱল এখন কাগজতে ঘোষণা নহয়। ইয়াৰ বাবে চৰকাৰী গেজেট, নটিফিকেশ্যন আৰু প্ৰশাসনিক ব্যৱস্থা আৰু সকলো শিক্ষা প্ৰতিষ্ঠান আৰু চাকৰিৰ ব্যৱস্থাত একেধৰণে প্ৰয়োগ হ'ব লাগে। বহু ক্ষেত্ৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই বা ধীৰ গতিত আগবাঢ়ি আছে। বৰ্তমান সময়ত বহু কলেজ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সময়ত অবিচি কোটাৰ সুবিধা ব্যৱহাৰ কৰিবলৈ অনলাইন পৰ্টেলত বিকল্প দিয়া হৈছে। কিন্তু সমস্যা হৈছে, যেতিয়া অফিচিয়েলি স্বীকৃত সম্পূৰ্ণ নহয়, তেতিয়া এই সুবিধা বাস্তৱত লাভ কৰিব পৰা নাই। বহু ছাত্ৰ ছাত্ৰীয়ে অবিচি হিচাপে আবেদন কৰিছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যনত সমস্যা হৈছে। কিছুমান ক্ষেত্ৰত কলেজে স্বীকাৰ কৰিছে, কিন্তু চৰকাৰী নথি পত্ৰত স্পষ্টতা নাই। ফলত ছাত্ৰ ছাত্ৰীৰ মাজত বিভ্ৰান্তি আৰু মানসিক চাপ সৃষ্টি কৰিছে। এইটো এটা ডাঙৰ প্ৰশাসনিক অংশগতি ঘোষণা কৰা হৈছে, কিন্তু সম্পূৰ্ণ প্ৰয়োগ কৰা হোৱা নাই। এইটো সঁচাকৈয়ে উন্নয়নৰ বাবে নে ৰাজনীতি? এই প্ৰশ্নটো একেবাৰে যুক্তিসংগত। ভাৰতত, বিশেষকৈ অসমত চাহ জনগোষ্ঠী এটা ডাঙৰ ভোট বেংক। সেয়ে ৰাজনৈতিক দলসমূহ তেওঁলোকৰ সমৰ্থন লাভ কৰিবলৈ এনে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ইয়াক সম্পূৰ্ণৰূপে ঘোষণা কৰি ভোট লোৱাৰ কৌশল বুলি কোৱাটো অলপ সহজ ব্যাখ্যা হৈ যাব। বাস্তৱত কিছুমান জটিল কাৰণো আছে। অবিচি তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক অধ্যয়ন লাগে। কেন্দ্ৰীয় আৰু ৰাজ্যিক তালিকাৰ মাজত সমন্বয় কৰিব লাগে। আগতে থকা অবিচি গোষ্ঠীসমূহৰো স্বাৰ্থ জড়িত থাকে। এইবোৰ কাৰণত প্ৰক্ৰিয়াটো ধীৰ হয়। কিন্তু এইটোৱে সত্য, ৰাজনৈতিক ইচ্ছাশক্তি শক্তিশালী হয়, তেন্তে এইবোৰ কাম বেছি দ্ৰুতগতিত কৰিব পাৰি। পৰ্টেলত বাধ্যতামূলক কৰা সঠিক নে ভুল? নামভৰ্তিৰ সময়ত পৰ্টেলত বিকল্প দিয়া বা কেতিয়াবা বাধ্যতামূলক কৰা এটা অস্বস্তিকৰ বিষয়, কাৰণ যদি পূৰ্ণ আইনী স্বীকৃতি নাই, তেন্তে ছাত্ৰ ছাত্ৰীক বিভ্ৰান্তি কৰা হয়। ভুল তথ্য দিলে ভৱিষ্যত সমস্যা হ'ব পাৰে। শিক্ষাৰ ব্যৱস্থাত অনিশ্চয়তা সৃষ্টি হয়। সেইটো একেধৰণে হেল্থ ইমপ্লিমেণ্ট পলিচি, অৰ্থাৎ নীতি ঘোষণা কৰা হৈছে কিন্তু সম্পূৰ্ণ প্ৰয়োগ হোৱা নাই। আগলৈ কি হ'ব এই বিষয়ত তিনিটা সম্ভাৱনা আছে। চৰকাৰে শীঘ্ৰে পূৰ্ণ নটিফিকেশ্যন কৰি অবিচি মৰ্যাদাক বাস্তৱত প্ৰয়োগ কৰিব। বিষয়টো আৰু কিছু সময় ল'ব আৰু ধীৰ গতিত আগবাঢ়িব। যদি ৰাজনৈতিক গুৰুত্ব কমি যায়, তেন্তে বিষয়টো স্থগিত হৈ থাকিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ কথা,
অফিচিয়েল নটিফিকেশ্যন আৰু ডকুমেণ্ট চেক কৰি আগবাঢ়ক। কলেজ আৰু বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা মানি চলা। সন্দেহ থাকিলে সংশ্লিষ্ট বিভাগত সোধা। চাহ জনগোষ্ঠীৰ ৩৭টা জনগোষ্ঠীক OBC মৰ্যাদা দিয়াৰ বিষয়টো আধা সত্য আৰু আধা বাস্তৱতা যেন লাগিছে। চৰকাৰে ঘোষণা কৰিছে এইটো ইতিবাচক পদক্ষেপ, কিন্তু সম্পূৰ্ণ প্ৰয়োগ নোহোৱাৰ বাবে মানুহৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে। সঁচাকৈ যদি উন্নয়নৰ লক্ষ্য হয় তেন্তে কেৱল ঘোষণাই নহয়, দ্ৰুত আৰু স্পষ্ট কাৰ্যকৰী পদক্ষেপ ল'ব লাগিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত থকা বিষয়ত এনেধৰণৰ অস্পষ্টতা থাকিব নালাগে। শেষত ক'ব পাৰি এইটো উন্নয়নৰ পথো হ'ব পাৰে, কিন্তু যদি সময়মতে বাস্তৱায়ন নহয় তেন্তে এইটো ৰাজনৈতিক প্ৰতিশ্ৰুতি হিচাপে জনসাধাৰণৰ বিশ্বাস হেৰুওৱা এক উদাহৰণ হৈ থাকিব।